Hello everyone, welcome to my YouTube channel Rohitri Priyam. আজি মই বনাবলৈ লৈছো সয়াবিনৰ পকৰা কাৰি। এই ৰেচিপিটোৰ কাৰণে মই লৈছো সয়াবিন 50 গ্ৰাম। এইখিনি মই ভালদৰে ধুই 15 মিনিটৰ কাৰণে তিয়াই থৈছো পানীত যাতে এইখিনি কোমলি যায়। লগতে লৈছো দুটা ডাঙৰ সাইজৰ আলু। মই আলুখিনি টুকুৰা টুকুৰকৈ কাটি পানীত তিয়াই থৈছো। প্ৰথমতে মই আলুখিনি মিক্সিত পেষ্ট বনাই লম। লগতে দুটা কেঁচা জলকীয়া, এখিলা তেজপাত আৰু লৈছো এচামুচ থেতালি লোৱা আদা। আলুখিনি মই প্ৰথমতে মিক্সিত ভালদৰে এটা পেষ্ট বনাই লম আৰু তাৰ পিছত সয়াবিনখিনি কোমলি গলে সেইখিনিও মই মিক্সিত গুৰি কৰি লম। ইয়া মই মিক্সি জাৰটো লৈ লৈছো আৰু এতিয়া ইয়াত আলুখিনিৰ এটা পেষ্ট বনাই লম। মোৰ আলুৰ পেষ্টটো হৈ গল। মই মিক্সি জাৰটো আউখালি অকমান পানীও দি লৈছো ইয়াতে। একেবাৰে মিহি কৰি এটা পেষ্ট বনাই লৈছো। ইয়া চাও। এতিয়া মই সয়াবিনখিনিৰ পানীখিনি টুকি লৈ এইখিনিও মিক্সিত গুৰি কৰি লম। সয়াবিনখিনি গুৰি কৰা মোৰ হৈ গল। এতিয়া মই ইয়াত এড কৰিম শুকান মছলাবোৰ। শুকান মছলাৰ ভিতৰত মই দিছো সৰু চামুচেৰে আধা চামুচ হালধি, আধা চামুচ জিৰা গুৰি, আধা চামুচ ৰঙা জলকীয়াৰ গুৰি, আধা চামুচ গৰম মছলা, সোৱাদ অনুসৰি নিমখ আৰু লগতে দিছো 2 চামুচ ময়দা। ময়দাৰ সলনি আপোনালোকে কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই গোটেই মিশ্ৰণখিনি মই ভালদৰে সানি ইয়াৰে একোটা বল বনাই লম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত পিয়াজো এড কৰিব পাৰে। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু ইয়াৰে একোটা বল বনাই লম। মোৰ বল কেইটা বনোৱা হৈ গল আৰু প্ৰথমতে মই এই বল কেইটা কেৰাহীত ফ্ৰাই কৰি লম। এতিয়া মই ইয়াত বল কেইটা এটা এটাকৈ দিম আৰু এইকেইটা ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি লম। বৰ বেছি সময় নালাগে, কম সময়তে এইখিনি ৰঙচুৱা হৈ ফ্ৰাই হৈ যাব। চাওক সয়াবিনখিনি একেবাৰে ৰঙা হৈ ফ্ৰাই হৈ পৰিছে। এতিয়া মই এইখিনি এখন প্লেটত উঠাই লম। এতিয়া মই বাকি ৰৈ যোৱা তেলখিনিত অলপমান জিৰা দি লৈছো। লগতে তেজপাত খিলা আৰু থেতালি লোৱা আধা চামুচ ইয়াত দি লম। মোৰ এইখিনি ফ্ৰাই হৈ গল। এতিয়া মই ইয়াত আলুৰ পেষ্টখিনি দি দিম। বহু সময় আগতে পেষ্ট কৰি থোৱাৰ কাৰণে আলুখিনি এনেকৈ ৰঙা ৰঙা হৈছে। এতিয়া এইখিনি ভালদৰে লৰাই দিম আৰু ইয়াত শুকান গুৰি মছলাবোৰো এড কৰি দিম একেলগে। যেহেতু আলুটো একেবাৰে পেষ্ট বনাই লোৱা হৈছে, গতিকে এই কেৰাহীত লাগি যোৱাৰ ভয় থাকে আৰু সেই কাৰণে এইখিনি যিমান পাৰে গেছটো লো কৰি লৰাই থাকিব। এতিয়া মই ইয়াত এড কৰিম গুৰি মছলাবোৰ। গুৰি মছলাৰ ভিতৰত মই দিছো সৰু চামুচেৰে এচামুচ হালধি, এচামুচ জিৰা গুৰি আৰু দিছো সোৱাদ অনুসৰি নিমখ। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স হৈ যোৱালৈকে এইদৰে লৰাই থাকিম আৰু অকমান ভাজ খোৱাৰ পিছত ইয়াত মই পানী দি ঢাকোন মাৰি থম। এইখিনি মোৰ প্ৰায় ভাজি হৈ গৈছে। এতিয়া মই ইয়াত দিম পানী আৰু প্ৰায় 3 পৰা 7 মিনিট মানলৈকে মই এইখিনি ঢাকোন দি ভালদৰে সিজিবলৈ দিম। ইয়াৰ গ্ৰেভিখিনি উতলি আহিছে আৰু বহুতখিনি পানী শুকাইও লৈছে। মই ইয়াত এড কৰিম সয়াবিনৰ ফ্ৰাই কৰি থোৱা বল কেইটা।
বলকেইটা লুটিয়াই দিওঁতে চাব কাৰণ ঢিলা হৈ ভাঙি যাব পাৰে আমাৰ গ্ৰেভিখিনি প্ৰায় ৰেডি হৈ গ'ল এতিয়া মই ইয়াত দি দিছো সৰু চামুচেৰে 1 চামুচ গৰম মছলা আপোনালোকে ইচ্ছা কৰিলে ইয়াত ধনিয়াও দিব পাৰে এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি লোৱাৰ পিছত মোৰ গ্ৰেভিখিনি ৰেডি হৈ যাব ইয়াত এড কৰিছো কেঁচা জলকীয়া দুটা খাবলৈ খুবেই সোৱাদ লগা এই ৰেচিপিটো আপোনালোকে ভাত বা ৰুটি সকলোৰে লগতে খাব পাৰে যদি ৰেচিপিটো চাই ভাল লাগিল তেন্তে মোক কমেন্ট কৰি জনাব আৰু ভিডিওটো কেনে পালে সেইটো জনাব যদি ভিডিওটো ভাল লাগিল তেন্তে প্লিজ লাইক শেয়াৰ কৰি দিব